হেল্ল' গাইজ, এনে এটা বীজ যিটো লৈ আমি সকলোৱে চিন্তিত। এই পৃথিৱীত এনে কোনো ব্যক্তি নাই যিয়ে নেকি এই বীজ লৈ চিন্তা নকৰে। আহকচোন পলম নকৰাকৈ আমি জানি লওঁ সেই বীজনো কি। এই বীজ আমি ক'ত ৰোপণ কৰিলে এটা ভাল গছ পাম, এজোপা ভাল ফলৰ গছ হিচাপে পাম। এয়াই হ'ল জীৱন নামৰ বীজ। এই বীজ আমি সকলোৱে হাতত লৈ ফুৰি আছোঁ এডোখৰ ভাল মাটিত ৰোপণ কৰিবলৈ। যিসকলে এই বীজ সঠিক মাটিত ৰোপণ কৰিব পাৰিছে আজি তেওঁলোক ছাকচেছফুল পাৰ্চন। হেল্ল' গাইজ, আপোনালোকে জানেনে আমি যেতিয়া জন্ম পাইছোঁ তেতিয়াৰ পৰাই বিধাতাই আমাক এখন ঘৰৰ মালিক বনাই দিছে, যিটো ঘৰ অকল তোমাৰ আৰু আন কাৰো নহয়। আপোনালোকে জানেনে সেই ঘৰখনৰ নাম কি? বলক পলম নকৰাকৈ ভিডিঅ'টো চাই থাকক। আমি সকলোৱে এনে এটা ঘৰৰ মালিক যিটো ঘৰ দুটা ৰুম। এটা ৰুম আমি জন্মৰ পৰাই দেখা পাই আহিছোঁ সম্পূৰ্ণ লক তলা মৰা, ইয়াত প্ৰৱেশ কৰিব নোৱাৰি। আন এটা ৰুম যিটো আমি সকলোৱে আছোঁ। হেল্ল' গাইজ, লক থকা ৰুমটোক 1 নম্বৰ ৰুম হিচাপে নামাকৰণ কৰা হয় আৰু যিটো আমি সকলোৱে আছোঁ সেইটো ৰুম 2 নম্বৰ হিচাপে নামাকৰণ কৰা হয়। হেল্ল' গাইজ, এই পৃথিৱীৰ সকলো মানুহে দৌৰিছে কেৱল মাত্ৰ সেই 1 নম্বৰ ৰুমৰ চাবিপাত বিচাৰি। যিয়ে এই চাবিপাত বিচাৰি পাইছে তেওঁই ছাকচেছফুল। এবাৰ যিজন ব্যক্তিয়ে সেই তলা খুলিব পাৰিছে তেওঁ জীৱনৰ সুখ দুখ সকলো পাইছে। বিধাতাই আপোনাৰ কাৰণে সাজি ৰাখিছে কেৱল মাত্ৰ আপোনাৰ প্ৰয়োজন চাবিপাত বিচাৰি লোৱা। এইখিনিতে নিশ্চয় আপোনালোকে গম পাইছে এয়াই হ'ল জীৱন নামৰ ঘৰখন। হেল্ল' গাইজ, ইয়াৰ মেইন চাবিপাত হ'ল টকা, আৰু এই টকা সঠিক ৰাস্তাত ইনভেষ্ট কৰাৰ কথা কৈছোঁ। যদি আপুনি এইখিনি কাম সঠিকভাৱে কৰিব পাৰিছে তেন্তে মই আশা কৰোঁ আপোনাৰ জীৱনৰ পৰিৱৰ্তন 100%